Hello everyone, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। আজি ৰঘুপতি চাবলৈ যাবলৈ ওলাইছোঁ। সকলোৱে চালে নিশ্চয়। আমি টিকট পোৱা নাছিলোঁ, এইকাৰণে চাব যোৱা নাছিলোঁ। আজি ফাইনেলি টিকট পালোঁ কালি। আজি চাবলৈ যাইছোঁ। ফ্ৰেণ্ড এজনী আহি আছে আৰু ধুনীয়াকৈ মই ওলাই ল'লোঁ। যাই আছোঁ এতিয়া। ভিডিঅ'টো এইফালে চাই থাকিব সকলোৱে। অলপ ক্লিপ দেখাম বাৰু। গ'লে ৰঘুপতি চাব নিশ্চয়। চালেই সকলোৱে আৰু চাব যোনে যোনে চোৱা নাই। বহুত ধুনীয়া ফিল্ম বনাইছে বোলে ৰবিদাই। মোৰ দাদাহঁতে চাই কিনে কৈছে ধুনীয়া হৈছে বুলি, সকলোৱে ভাল পাইছে। আৰু আমি গৈ থাকোঁ তেতিয়াহ'লে ভিডিঅ'টো এইফালে চাই থাকক। राघव ने मुझे पाने के लिए शिव धनुष तोड़ा था। अब उन्हें रावण का घमंड तोड़ना होगा। ইয়াতে আমি পৰঠা খাব আহিলোঁ। মেনু হয় আৰু মানুহ ভিতৰত বহুতে আছিল। আমি পৰঠা খোৱা হ'লে পৰঠা খোৱা হ'লে আধা খাই কিনে এতিয়া ঘৰলৈ আহিম আৰু। এজনী মোৰ ফ্ৰেণ্ডজনী, বেষ্ট ফ্ৰেণ্ড। এতিয়া ঘৰত যাই আছোঁ। এইফালে খাহান মেডিকেলৰ ফালেৰে আমি ডিমুত আহিছোঁ, ভিতৰীয়া ৰাস্তাৰে। ঘৰ আহি পাই গ'লোঁ। ৰবিদাই ধুনীয়া এখন চিনেমা অসমবাসীক আগবঢ়াইছে। ভাল লাগিছে চিনেমাখন চাই। আৰু যোনে যোনে চিনেমাখন চোৱা নাই সকলোৱে চাব, আৰু যোনে যোনে চালেইতো নিশ্চয় ভাল পালে। যোনে যোনে চালে মই চাই খুব ভাল পালোঁ। ঘামি জামি আছোঁ, বহুত গৰম যিহেতু, হ'লেও চিনেমাখন চাব বহুত মন আছিল, চালোঁ। আৰু ধুনীয়া এখন চিনেমা আমাক অসমবাসীক দিছে ৰবিদাই। মোৰ বহুত প্ৰিয় অভিনেতা ৰবিদা। আৰু এইখিনিয়ে ভিডিঅ'টো আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বহুত ভাগৰ লাগিছে, ঘামি জামি অৱস্থা নাই। এতিয়া বাই বাই।